আজি আমি আলোচনা কৰিবলৈ লৈছো পৌৰাণিক নাটকৰ নাট্যকাৰ পৌৰাণিক নাটকৰ নাম আৰু সেই নাটকসমূহ প্ৰকাশিত চন বা প্ৰকাশৰ চন এই ভিডিওটি নেটা ইউজিসি নেট জেআৰএফ স্লেট যিসকলে দিব তেওঁলোকৰ কাৰণে উপযোগী এছএমএছ মেজৰ বা অনাৰ্স সৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে এই ভিডিওটি উপযোগী যিসকলে অসমীয়া মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকেও এই ভিডিওটি চাব পাৰে আৰু অল আসাম কম্পিটিটিভ এক্সামিনেশন টু কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন সোধা হয় পৌৰাণিক নাটকৰ তালিকা এটো সাইডে নাট্যকাৰৰ নামসমূহ আৰু এটো সাইডে নাটকৰ নাম আৰু প্ৰকাশৰ চনসমূহ উল্লেখ কৰা হৈছে প্ৰথম নাট্যকাৰজনৰ নাম আমি লৈছো ৰমাকান্ত চৌধুৰী সীতাহৰণ 1875 আৰু ৰাৱণ বধ অপ্ৰকাশিত নেক্সট নাট্যকাৰজন হৈছে ভাৰত চন্দ্ৰ দাস অভিমন্যু বধ 1885 নেক্সট পূৰ্ণকান্ত শৰ্মা হৰিশ্চন্দ্ৰ উপাখ্যান 1893 আৰু হৰধনু ভংগ 1893 নেক্সট নাট্যকাৰজন হৈছে দুৰ্গানাথ চাংকাকতি চন্দ্ৰহংস 1900 দেৱকান্ত বৰদলৈ তেওঁৰ নাটক এখন হৈছে বৈদেহী বিচ্ছেদ 1901 জৰাসন্ধ ৰাৱণবধ শ্ৰীৰামৰ বিজয় মহোৎসৱ এইকেইখন হৈছে দেৱনাথ বৰদলৈৰ নাটক নেক্সট নাট্যকাৰজন হৈছে বেণুধৰ ৰাজখোৱা তেওঁৰ নাটক এখন হৈছে দুৰ্যোধনৰ উৰুভংগ 1903 আৰু দক্ষ যজ্ঞ 1908 দুৰ্গা প্ৰসাদ মজিন্দৰ বৰুৱা তেওঁৰ টাইমিং 1870 to 1927 গুৰু দক্ষিণা 1903 তেওঁৰ নাটক গুৰু দক্ষিণা আৰু আন এখন নাটক হৈছে বৃষকেতু নেক্সট নাট্যকাৰজন হৈছে চন্দ্ৰধৰ বৰুৱা 1874 to 1961 তেওঁ ৰচনা কৰা নাটক কেইখন হৈছে মেঘনাদ বধ 1904 তিলোত্তমা সম্ভৱ 1929 ৰাজৰ্ষি 1926 নেক্সট নাট্যকাৰজন হৈছে দুৰ্গেশ্বৰ শৰ্মা তেওঁৰ টাইমিং হৈছে 1882 to 1961 তেওঁ ৰচনা কৰা নাটক কেইখন হৈছে পাৰ্থ পৰাজয় 1909 বালি বধ 1912 নেক্সট নাট্যকাৰজন হৈছে দুগ্ধনাথ খাউণ্ড সংগৃহীত মানে দুগ্ধনাথ খাউণ্ড নাট্যকাৰজনৰ নাম আৰু নাটকখন হৈছে সংগৃহীত নাটকখনৰ নাম হৈছে সীতাহৰণ টাইমিং হৈছে 1909 নেক্সট নাট্যকাৰজন হৈছে বলৰাম পাঠক তেওঁৰ নাটকখনৰ নাম হৈছে লৱকুশ 1914 নেক্সট নাট্যকাৰজন হৈছে ধনীৰাম দত্ত আৰু তেওঁৰ নাটকখনৰ নাম হৈছে উবৰশী উদ্ধাৰ টাইমিং 1918 নেক্সট নাট্যকাৰজন হৈছে অম্বিকা গিৰি ৰায় চৌধুৰী আৰু তেওঁৰ নাটক এখন হৈছে জয়দ্ৰথ বধ 1912 আৰু ভক্ত গৌৰৱ 1912 দেন নেক্সট নাট্যকাৰজন হৈছে ইন্দ্ৰেশ্বৰ বৰঠাকুৰ তেওঁৰ নাটক এখন হৈছে সিংহাসন দক্ষ যজ্ঞ শ্ৰী বৎস চিন্তা 1927 নেক্সট নাট্যকাৰজন হৈছে মিত্ৰদেৱ মহন্ত তেওঁ ৰচনা কৰা নাটক কেইখন হৈছে অম্বা বৈদেহী বিয়োগ 1950 প্ৰসন্ন পাণ্ডৱ 1956 আৰু বলি চলন
আৰু অসমীয়া সাহিত্যৰ অন্যতম নাট্যকাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেওঁৰ টাইমিং হৈছে 1903 to 1951 তেওঁ ৰচনা কৰিছিল শোণিত কুঁৱৰী 1925 পৌৰাণিক নাটক শোণিত কুঁৱৰী দণ্ডিনাথ কলিতা তেওঁৰ টাইমিং হৈছে 1890 to 1950 আৰু তেওঁৰ নাটক পৌৰাণিক নাটকখন হৈছে অগ্নি পৰীক্ষা 1937 পদ্মনাথ গোহাঁই বৰুৱা তেওঁৰ টাইমিং হৈছে 1871 to 1946 আৰু তেওঁৰ পৌৰাণিক নাটকখনৰ নাম হৈছে বান ৰজা পাবলিশ হৈছিল 1854 অতুল চন্দ্ৰ হাজৰিকা তেওঁৰ টাইমিং হৈছে 1903 to 1986 তেওঁ কেইবাখনো পৌৰাণিক নাটক ৰচনা কৰিছে নৰকাসুৰ 1930 বেউলা 1933 নন্দদুলাল 1935 কুৰুক্ষেত্ৰ 1936 ৰামচন্দ্ৰ 1937 সাবিত্ৰী 1939 চম্পাৱতী 1935 শকুন্তলা ৰুক্মিণীহৰণ 1949 নিৰ্যাতিতা 1952 অন্যতম আৰু এজন নাট্যকাৰ হৈছে পৌৰাণিক নাটকৰ কমলানন্দ ভট্টাচাৰ্য তেওঁৰ টাইমিং হৈছে 1894 to 1891 অৱসান টাইমিং হৈছে 1956 চিত্ৰাংগদা 1956 সাবিত্ৰী 1956 আনন্দ বৰুৱা তেওঁৰ টাইমিং হৈছে 1906 to 1983 তেওঁৰ নাটক কেইখন হৈছে বিসৰ্জন 1933 নল দময়ন্তী 1956 নেক্সট নাট্যকাৰজন হৈছে বিনন্দ চন্দ্ৰ বৰুৱা তেওঁ ৰচনা কৰা পৌৰাণিক নাটকখন হৈছে পাৰ্থ সাৰথী নেক্সট নাট্যকাৰজন হৈছে গণেশ গগৈ তেওঁ ৰচনা কৰা পৌৰাণিক নাটকখন হৈছে শকুনিৰ প্ৰতিশোধ 1939 ত প্ৰকাশ হয় নেক্সট নাট্যকাৰজন হৈছে কৰুণাধৰ বৰুৱা তেওঁৰ টাইমিং হৈছে 1904 to 1975 তেওঁ ৰচনা কৰা নাটক কেইখন হৈছে সীতা 1937 আৰু নেক্সট হৈছে ৰত্নাকৰ 1946 এই দুখন হৈছে তেওঁৰ পৌৰাণিক নাটক নেক্সট নাট্যকাৰজন হৈছে শুক্লেশ্বৰ বৰা সিংহাসন 1948 তত প্ৰকাশ হয় নেক্সট নাট্যকাৰজন হৈছে লক্ষ্যধৰ চৌধুৰী তেওঁৰ পৌৰাণিক নাটকখন হৈছে ৰক্ষ কুমাৰ নেক্সট নাট্যকাৰজন হৈছে সুৰেন্দ্ৰ নাথ শইকীয়া আৰু তেওঁৰ পৌৰাণিক নাটক কেইখন হৈছে কৰ্ণ 1949 আৰু লক্ষ্মণ 1949 নেক্সট নাট্যকাৰজন হৈছে ভৱেন্দ্ৰ ঠাকুৰীয়া তেওঁৰ পৌৰাণিক নাটকখন হৈছে মহাবীৰ কৰ্ণ আৰু পাবলিশ হৈছিল 1951 আজিলৈ এইখিনিয়ে আছিলে এইখিনিতে এটা কথা উল্লেখ কৰোঁ যে অসমীয়া পৌৰাণিক নাটকৰ জন্মদাতা ৰমাকান্ত চৌধুৰী আছিল সেয়েহে ৰমাকান্ত চৌধুৰীৰ নামটো আমি প্ৰথম উল্লেখ কৰিছোঁ তেওঁৰ নাটক দুখন আছিল সীতাহৰণ আৰু ৰাৱণবধ গতিকে ৰমাকান্ত চৌধুৰী অসমীয়া পৌৰাণিক নাটকৰ জন্মদাতা আৰু অসমীয়া পৌৰাণিক নাটকৰ মেইন যিটো বেছ বা যিটো নাটকৰ কাহিনী সেয়া বেছিভাগ হয়তো মহাভাৰত নহয় ৰামায়ণ আৰু নাট্যকাৰসকলে তাৰ পৰাই বিষয়বস্তু লৈছিলে আৰু তাৰ পৰা লোৱা নাছিলে তেতিয়া কোনো আখ্যানৰ পৰা লৈছিলে আৰু তেওঁলোকে অলপমান ভাগ্য চক্ৰ নিয়তি কৰ্মফল এনেকুৱা টাইপত নাটকসমূহ ৰচনা কৰিছিল পৌৰাণিক নাটকসমূহ এনেধৰণৰ আছিল ধন্যবাদ আজিলৈ এইখিনি আছিলে